নমস্কাৰ আজি প্ৰথম প্ৰশ্ন লৈছো প্ৰশ্ন নম্বৰ 1 পৰীক্ষাত এনেকা প্ৰশ্ন আহিব এইখিনি জনাই থব বিচাৰিছো বিশেষকৈ এটো প্ৰথমটো ভিডিও জনাবলৈ চেষ্টা কৰিছো যদি ভিডিওটোত ভাল আপোনালোকৰ যদি সুন্দৰ সহায় পাওঁ ৰেসপন্স পাওঁ পৰৱৰ্তী পৰ্যায়ত ম্যাথছ ৰিলেটেড জিকে ৰিলেটেড আৰু সুন্দৰ ভিডিও লৈ আহিম গতিকে প্ৰথমটো ভিডিও ধৈৰ্য ধৰি চাবৰ ভুল হলে ক্ষমা কৰিব আৰু কিবা জানিবলগীয়া আছে কমেন্ট কৰিব আপোনালোকৰ বহুমূলীয়া কমেন্টটো তলত নকৰাকৈ নাথাকিব ইয়াত নিশ্চয় দেখিছে উত্তৰত কৈছে প্ৰশ্ন নিশ্চয় প্ৰশ্নলৈ আগবাঢ়িছো প্ৰথম প্ৰশ্নটো কৈ লৈছো যদি a/b = 3:4 হয় আৰু b/c = 6:7 হয় এতিয়া abc মান কিমান উলিয়াব লাগে খুব ইন্টাৰেষ্টেড এনেকুৱা পৰীক্ষাত প্ৰশ্ন আহিছে আৰু এই পৰীক্ষাত যেটো মই এতিয়া প্ৰথমে প্ৰশ্নটো কলো এটো বিষয়ে কোড আহিছে আমাৰ ADRE পৰীক্ষাত আহি গৈছে এটো প্ৰশ্ন থাৰ্ড গ্ৰেডৰ এনেকুৱা ৰিলেটেড প্ৰশ্ন আহিছে এটো প্ৰশ্ন অহা নাই এনেকুৱা ৰিলেটেড প্ৰশ্ন আহি পৰিছে আৰু এবাৰ বিশেষকৈ যদি আপুনি অসম পুলিচত প্ৰস্তুতি চলাই আছে বা থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ বাবে যদি প্ৰস্তুতি চলাই আছে এনেকুৱা প্ৰশ্ন অহাৰ সম্ভাৱনা বেছি আছে আৰু বিশেষকৈ এবাৰ পৰীক্ষা টান হ'ব কাৰণ নিশ্চয় আমি জ্ঞাত যে এবাৰ বহুত হাই লেভেলৰ কাট অফ যাবলৈ আছে গতিকে প্ৰথম প্ৰশ্নলৈ আহো প্ৰশ্ন নম্বৰ 1 নিশ্চয় দেখিছে আমি প্ৰশ্নখিনি বুজাই উত্তৰৰ সৈতে উত্তৰ দিম গতিকে অনুৰোধ কৰিছো প্লিজ ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব ইয়াত উল্লেখ কৰিছে যদি a/b = 3:4 bc = 6:7 হলে এতিয়া abc মান কিমান ডাইৰেক্ট উলিয়াব লাগে অংকটো খুব ধীৰে হিষ্টে চাব অংকটো কোনো খেলিমেলি নহয় হাঁহি উঠিব নালাগে আপোনালোকে খুব মনোযোগ দি শুনিব এনেকুৱা পৰীক্ষাত সৰু সৰু অংক আমি এৰি থৈ আহোঁ গতিকে মনত ৰাখিব ইয়াত নিশ্চয় দেখিছে a/b মান কিমান 3:4 bc মান 6:7 গতিকে আমাক কি উলিয়াব লাগে ডাইৰেক্ট abc উলিয়াব লাগে আপোনালোকে মুঠতে বুজি পালে মই আপোনাৰ দীঘলকৈ অংকটো পাতি কৰি দিম লাগিলে আমি প্ৰথম কি কৰিম মোৰ মেথডখিনি ফলো কৰিলে হ'ব আপোনালোকে a b আৰু c আমাৰ উত্তৰটো উলিয়াব লাগে abc আমি হেবাৰ পাতি লৈছো ab মান কিমান ab মান 3:4 মানে a জায়গা 3 আহিলে আৰু b জায়গাত কি আহিব 4 আহিব আর সি জায়গাত কি আহিব পটাপট কক সি জায়গাত নিশ্চয় নাহে কি আহিব পিছন পৰৱৰ্তী পৰ্যায়ত বুজাম আৰু BC মান কিমান বি কোন জায়গাত BC মান কিমান 6:7 6 টো কত বহিব b জায়গাত 6 বহিব আৰু ঠিক হেৰে 7 টো কত বহিব 7 টো আমাৰ সি জায়গাত বহিব এৰ হলকে ক্লিয়াৰ যদি ক্লিয়াৰ কমেন্ট কৰক গতিকে এটা কথা হল আমি AB মান পালো এটা C মান ইয়াতো পোৱা নাই আৰু A মান ইয়াত পোৱা নাই গতিকে 4 আৰু C ঠাইত একো নাই গতিকে 4 টো কত আছে B জায়গাত আছে B জায়গাত থকা এই 4 টো কত বহিব আমাৰ C গুছি আহিব এটো সিস্টেম অংকটো আৰু 6 A জায়গাত খালি আছে গতিকে 6 টো কত আছে B জায়গাত আছে গতিকে আগত কি আছে A আছে এটো খালি আছে 6 কোলে আহিব A ঠাইলৈ গুছি আহিব এতিয়া অংকটো মাল্টিপ্লাই হ'ব অৰ্থাৎ পূৰণ কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব 4 7 অৰ্থাৎ 4 7 গুণ কিমান 4 7 গুণ আমাৰ 28 গতিকে 4 7 গুণ কিমান 28 ওকে নহলে তারপর 4 6 গুণ কিমান 4 6 গুণ 24 তারপর 6 3 গুণ কিমান 18 গতিকে অংকটো ইতিয়ালৈকে শেষ হোৱা নাই আমি অংকটো প্যাটাৰ্ন পাইছোগে কিন্তু অংকটো উত্তৰ ইতিয়ালৈকে ওলোৱা নাই কিয় কৈছো কাৰণ ইয়াত উত্তৰ আমাৰ এটা উত্তৰ মিলা নাই আপোনালোকে এটা উত্তৰ A টো মিলা নাই C ও মিলা নাই এনেকৈ D ও মিলা নাই B ও মিলা নাই গতিকে ডাউটটো ক্লিয়াৰ হৈছে এটা অংকটো ইতিয়ালৈকে কৰিবলৈ আছে এটা চাব লাগিব আমি হৰণ কৰিব লাগিব 18 কেবাৰ যাব 24 কেবাৰ যাব 28 কেবাৰ যাব জনিহে জানে পটাপট কমেন্ট কৰক বহুতো কেন্দ্ৰীয় বৰ্তমান ভালদৰে পঢ়া-শুনা কৰি আছে যদি জানে কমেন্ট কৰক গতিকে 18 কেবাৰ যাব আমি 2 9 গুণ 18 আৰু এইখিনি জানিব বিচাৰিছো আমি প্ৰথমে যেটো অংকৰে হৰণ কৰিম এতিয়া ধৰক আমি 9 গুণ 18 2 পালো 9 গুণ 18 গতিকে 2টো আমি গুটেকিটাকে হৰণ কৰিব লাগিব তেতিয়া অংকটো কাৰেক্ট হ'ব যদি 2 আমাৰ 24 গুণ না যায় বা 28 গুণ না তেতিয়া কাৰেক্ট নহয় গতিকে বুজি পাইছেনে যদি গুটেকিটাকে বাৰ না যায় তেতিয়ালে শুদ্ধটো কোনটো হ'ব 18 24 28 টো হৈছে শুদ্ধটো কিন্তু এতিয়াটো শুদ্ধ উত্তৰ নহয় কিয় কৈছো কাৰণ 18 কো বাৰ যাব 24 কো বাৰ যাব 28 কো বাৰ যাব বুজিছে হেবে কি কৰিব লাগে 18 কেবাৰ যাব 2 9 বাৰ গল আকৌ 2 24 কেবাৰ যাব 2 24 12 বাৰ গল আকৌ 2 28 কেবাৰ যাব 14 বাৰ যাব এটা ডাউটটো ক্লিয়াৰ হৈছে তারটো ক্লিয়ার হয়েছে ইস্টু দি দিছো অনুপাত 2 অনুপাত 12 অনুপাত 14 গতিকে কোনটো হবে কারেক্ট আনসার B ইজ দা কারেক্ট আনসার 2:12:14 গতিকে পৰীক্ষাত নকা প্ৰশ্ন আহে মই ভাবো আপোনালোকে সুন্দৰকৈ বুজি পাইছে যদি বুজি পানা মই আকৌ পটাপট বুজাই দিছো আমি প্ৰথম কি কৰিম অংকটো চাম ABC মান উলিয়াবলৈ কৈছে ডাইৰেক্ট আমি কি কৰিম একদম সমু অংক A B আৰু C আমি নিশ্চয় ফলো কৰিম কি AB মান কি আছে 3:4 আমি নিৰ্দিষ্ট জায়গাত বহাই দিম ফলো কৰি আকৌ ঠিক হেদৰে C খালি আছে আৰু BC মান কিমান BC মান 6:7 গতিকে আমি কি কৰিম মাল্টিপ্লাই কৰিব লাগিব যেহেতু 4 C জায়গাত যেহেতু খালি 4 টো কত আছে B আছে 4 লৈ কি C ঠাইত 4 টো গুছি আহিব সিস্টেম অংকটো মেথড মুঠতে এই মেথডটো ফলো কৰিব এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহিলে তাৰ পাছত A খালি আছে 6 ৰ আগত খালি আছে 6 টো কত বহিব পুনৰ A জায়গাত গুছি আহিব সিস্টেমটো একে হ'ব হাল হলনি হৈ থাকিব 7 4 গুণ কিমান 28 পূৰণ কৰিছো আমি এটো পূৰণ কৰি দিছো তাৰ পাছত 6 4 গুণ কিমান 24 তাৰ পাছত 6 3 গুণ কিমান 18 আমি কি কৰিম হৰণ কৰিম এই হৰণ কৰি যেটোৱে হৰণ যাব লাগিব দুটে গিটাকে হৰণ যাব লাগিব এটা আমি ধৰক 9 গুণ 18 2 পালো এই দুয়ে 24 কো হৰণ যাব লাগিব 28 কো হৰণ যাব লাগিব আমি কিমান 2 বাৰং 24 তাৰ পাছত এফালে কিমান
আকৌ 2 কেবাৰ যাব 14 বাৰ যাব 2 14 28 গতিকে ডাউটটো ক্লিয়াৰ হৈছে এটো ইষ্টু আহি গ'ল 2:12:14 গতিকে পৰীক্ষাত এনেকুৱা প্ৰশ্ন আহিলে সাৱধান মনত ৰাখিব ভালদৰে কৰিব আৰু যদিহে এইকেইটা যদি বাৰ নাযায় এনেকুৱা হ'ব কিছুমান পৰীক্ষা এনেকুৱা প্ৰশ্ন পাব আপোনাৰ বাৰ যাব কিছু এটাক বাৰ যাব বা এটা সংখ্যাক বাৰ নাযায় তেতিয়া কি হ'ব কাৰেক্ট আনসাৰ ইয়ে হৈ থাকিব কিন্তু এটা বাৰ যোৱাৰ কাৰণে কাৰেক্ট আনসাৰ কোনটো হ'ব 2:12:14 গতিকে ডাউটটো ক্লিয়াৰ হৈছে যদি সুন্দৰ ক্লিয়াৰ হৈছে তলত ক্লিয়াৰ বুলি কমেন্ট কৰক এটা নেক্সট পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ো এটা নিশ্চয় দেখিছে নেক্সট 13 প্ৰশ্ন লৈছো 2 নম্বৰ প্ৰশ্ন লৈছো প্ৰশ্ন নম্বৰ 2 a:b = 23 আৰু bc = 45 এতিয়া abc কি একে প্ৰসেসে ফলো কৰিব লাগিব যদিহে জানে সুন্দৰকৈ তলত কমেন্ট কৰা ইয়াত উত্তৰ দিছে নিশ্চয় দেখিছে a:2:33 b:4:4:5 c 8:12:15 আৰু d 12:34:22 যদিহে জানে শুদ্ধকৈ আপোনালোকে শুদ্ধ উত্তৰটো কমেন্ট কৰক মই দেখুৱাই দিম গতিকে অনুৰোধ কৰিছো ভিডিওটো ভালদৰে স্কিপ নকৰাকৈ চাই থাকিব গতিকে চাওক আমি কি উলিয়াব লাগে abc মান উলিয়াব লাগে ডাইৰেক্ট আমি কি পাতিম a b আৰু c ডাইৰেক্ট পাতি লম আৰু আমি আগৰ যেটো প্ৰসেস উল্লেখ কৰিছিল সেই প্ৰসেসতে আপুনি ফলো কৰিব লাগিব 2:3 ab মান কিমান 2:3 আমি a জায়গাত 2 বহালো আৰু b জায়গাত 3 বহালো আমি ফলো কৰিছো নিশ্চয় দেখিছেনে আমি সেম ফলো কৰিছো আৰু bc মান কিমান 45 অৰ্থাৎ 4:5 গতিকে b মান কিমান b মান 4 আৰু এফালে c মান কিমান 5 গতিকে আমি কি কৰিম মাল্টিপ্লাই কৰাৰ আগতে কি কৰিব লাগে আমি আগৰ দৰে c টো খালি আছে নিশ্চয় 3 ক'ত আছে b জায়গাত আছে গতিকে 3 টো b জায়গাত থকা 3 টো ক'ত বহিব c ত বহিব পুনৰ আৰু 4 টো ক'ত বহিব পটাপট কমেন্ট কৰক 4 টো ক'ত বহিব a জায়গাত খালি আছে 4 টো পুনৰ a জায়গালৈ গুচি আহিব এটো হৈছে অংকটোৰ মেথড 5 3 গুণ কিমান 5 3 গুণ কিমান হয় মাল্টিপ্লাই কৰিম আমি মাল্টিপ্লাই কৰিলে কিমান হয় 5 3 গুণ 15 অৰ্থাৎ পূৰণ কৰিছো 15 4 3 গুণ কিমান 12 আৰু কিমান এফালে আমাৰ কিমান থাকিলে 4 2 গুণ কিমান 4 2 গুণ 8 এটা চাব লাগিব যে এটো বাৰ যাব নেকি কিহে বাৰ যাব আমি যদি চাওক আপোনালোকে এটা কব এটো বাৰ যাব কেনেকৈ বাৰ যাব এটো আপোনালোকৰ শুদ্ধ উত্তৰ কতে কেনেকৈ বাৰ যাব আমি যদি চাও 8 কে বাৰ যাব 8 আমাৰ 4 2 গুণ 2 ধৰিলো 2 লগত আমি কিমান দিলো আকৌ 2 6 ছবাৰ দিলো 2 এ কৰি আছো ছবাৰ দিলো কিন্তু ইয়াত কিহে বাৰ কাক বাৰ না যায় 15ক বাৰ যাব নোৱাৰে অৰ্থাৎ 15ক বাৰ কেনেকৈ যাব এতিয়া গতিকে এটো ভুল গতিকে কাৰেক্ট আনসাৰ কোনটো হ'ব 8 12 কি হ'ব 8 12 15 গতিকে ডাউটটো ক্লিয়াৰ হৈছে 8 12 15 এ হৈছে কাৰেক্ট আনসাৰ মই যেটো আগৰ ভিডিওত কৈছিলো যদি কিছুমানে বাৰ যায় বাৰ যোৱাটো সুন্দৰকৈ হ'ব যদি বাৰ নোযোৱাটো এনেকৈ অটোমেটিক কাৰেক্ট আনসাৰ হিয়ে হৈ যাব গতিকে ডাউটটো ক্লিয়াৰ হৈছে আৰু এটো নেক্সট নবজাও কাৰণ একেখিনি প্ৰসেসে আগৰটো যেনেকৈ আছিল এই 2 নম্বৰ অংকটো এটা সেম অংক বুজি পাইছে যদি ডাউটটো ক্লিয়াৰ হোৱা নাই তলত নো ক্লিয়াৰ বুলি কমেন্ট কৰি পৰৱৰ্তী পৰ্যায়ৰ সুন্দৰকৈ বুজাবলৈ চেষ্টা কৰিম খুব উজু অংক ইমান টান নহয় আমি নেক্সট পৰৱৰ্তী অংকলৈ আগবাঢ়িছো 4 লৈছো এটা আপোনালোকৰ বাবে আগবাঢ়িছো গতিকে অনুৰোধ কৰিছো প্লিজ ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব গতিকে এটো চক খুব এটা ক্ৰিটিকেল অংক আহি পৰিছে আমাৰ হাতত গতিকে এইখিনি এটা কথা জনাই থৈছো অলপ টাইপিং মিস্টেক হৈছে ইয়াত কেনেকৈ হ'ব লাগে উত্তৰটো মই সজাই লৈছো ইয়াৰ উত্তৰটো হ'ব লাগে এনেদৰে অৰ্থাৎ প্যাটাৰ্নটো প্ৰশ্ন কোৱেশ্চনৰ প্যাটাৰ্নটো a = 2/5 b আৰু কি হ'ব লাগে এফালে b = এফালে 3/7 এফালে c গতিকে উত্তৰটো কি হ'ব লাগে আমাৰ a:2 c মান কিমান উলিয়াব লাগে আপুনি যদি জানিছে তলত কমেন্ট কৰক কমেন্ট বক্স খোলা আছে তলত কমেন্ট কৰিব পাৰে এটা কথা হ'ল যে a = কি দিছে 2/5 b আৰু b = 3/7 = c এটা কাৰেক্ট আনসাৰ কেনেকৈ হ'ব কি কৰিব লাগিব কি প্ৰসেসত অংকটো কৰিব লাগিব চাও হক আগৰ প্ৰসেসে ফলো কৰিব লাগিব আপুনি কি কৰিব লাগিব a b c এনেকৈ পাতি ল'ব লাগিব তাৰ পাছত আমি চাব লাগিব a 2/5 গতিকে আমি কৰিব লাগিব কি কামটো a মানে হৈছে 2 আৰু 5 মানে হৈছে b অৰ্থাৎ b = কিমান হ'ব 5 হ'ব তাৰ পাছতে এফালে কি আছে 3 আৰু কি এফালে কি আছে আমাৰ বিশেষকৈ এফালে নিশ্চয় বুজি পাইছে ডাউটটো ক্লিয়াৰ হৈছে এফালে b জায়গাত কি হ'ব b মানে হৈছে 3 আৰু এফালে c মানে হৈছে কিমান c মানে হৈছে 7 আমি আগৰ প্যাটাৰ্নটো পালো নে আগৰ প্ৰসেসটো হয় নে গতিকে এটো মুঠতে আপোনালোকে এই প্যাটাৰ্নটো পৰীক্ষাত নকা প্ৰশ্ন আহিব পাৰে এটো আগৰ পৰীক্ষাত আহিছে যেহেতু এটো লাভ কৰিছো আপোনালোকৰ মুঠৰ ওপৰতে দি আছো আৰু 25 এটা আগৰে কি হ'ব আগৰ প্ৰসেসটো ফলো কৰিব লাগিব যে আগতো কৈ আহিছো মই 25 গতিকে b জায়গাত কি আছে 5 আছে 5 টো ক'ত হ'ব c জায়গাত পুনৰ 5 টোকে বহি যাব সেম প্ৰসেস তাৰ পাছতে 2 আমাৰ 2 নিশ্চয় দেখিছে 3 টো ক'ত আছে 3 টো b জায়গাত আছে গতিকে 3 টো ক'ত বহিব ইয়াৰ 2 জুই খালি আছে তাত বহি যাব ইয়াত বহিলে দিছে নিশ্চয় দেখিছে তাৰ পাছত এটা কি হ'ব লাগিব 5 7 গুণ কিমান 7 5 গুণ কিমান 7 5 গুণ হ'ব আমাৰ কিমান 35
আৰু এফালে 5 3 গুণ কিমান 15 আৰু এফালে 3 2 গুণ কিমান 6 গতিকে এটা কথা হ'ল এতিয়া বাৰ যাব নেকি 6 15 কাবাক বাৰ যাব নেকি গতিকে নিশ্চয় যদিহে জানে কমেন্ট কৰক গতিকে সক কথাখিনি খুব মন কৰিবলগীয়া কথা পৰীক্ষা যেটো নকা প্ৰশ্ন আহিব গতিকে যদি বুজি পোৱা নাই মই পুনৰ কৈছো গতিকে নিশ্চয় কমেন্ট কৰিব কমেন্ট বক্স খোলা আছে গতিকে নিশ্চয় দেখিছে গতিকে ইয়াৰ কিবা বাৰ যাব নি মই আকৌ কৈছো বুজাই দিছো যদি বুজি পোৱা নাই বুজাম গতিকে ইয়াক 6 বাৰ যাব নেকি 6 তিনিবাৰ গ'ল আপোনালোকৰ 2 3 গুণ 6 তিনিবাৰ গ'ল ইয়াক যাব নেকি বাৰ নিশ্চয় না যায় 3 যাব যেনিবা ধৰক মই ধৰিলো নিশ্চয় না যায় 15 টো বাৰ না যায় 35 কো বাৰ না যায় গতিকে কি হ'ব অংকটো কোনটো হ'ব 6 15 35 ইজ দা কাৰেক্ট আনসাৰ হ'ব গতিকে বাৰ না যায় 6 বাৰ গ'ল 15 কো বাৰ না যায় আৰু 35 বাৰ না যায় গতিকে নিশ্চয় কাৰেক্ট আনসাৰ কোনটো হ'ব 6 15 35 গতিকে বুজি পোৱা নাই নিশ্চয় খেলিমেল লাগিছে মই আকৌ পুনৰ বুজাই দিছো গতিকে সক মই প্ৰথমে অংকটো পাতি লৈছো তেতিয়া মানে এটো পেইন্টিং মিস্টেক হৈছে নিশ্চয় দেখিছে a ইকুৱেল কিমান হ'ব a ইকুৱেল 2 5b আৰু এফালে b ইকুৱেল কিমান দিছে আমাৰ b ইকুৱেল কিমান দিছে এফালে দিছে b ইকুৱেল 3 7c এটো সিস্টেম গতিকে আমি প্ৰথম কি আমাৰ কি কৰিব লাগে a b c মান উলিয়াব লাগে ডাইৰেক্ট আমি প্ৰথম পাতি ললে অংকটো যেটো উজু হ'ব পৰীক্ষাত আপোনাক পাতি নললেও হয় বা এনে পাতি ললে সহজ হ'ব আৰু বেছি সময় খৰচ নহয় আমি বুজোৱাত দেৰি লাগিছে গতিকে বেছি সময় খৰচ নহয় আমি a মানে কিমান a মানে 2 ধৰি লম আৰু b মানে কিমান 5 ধৰি লম আৰু এফালে আৰু বিশেষকৈ নিশ্চয় দেখিলে b5 ধৰি ললো আৰু তাৰ পাছত এফালে b3 ধৰি ললো p3 ধৰি ললো সেম প্ৰসেস তাৰ পাছত এফালে c কিমান ধৰি ললো c ধৰি ললো 7 গতিকে আগৰ দৰে হয় নিশ্চয় এফালে c জায়গা খালি আছে 5 আছে 5 টো কলাই আহিব c সন্মুখত লাইনত বহি যাব তাৰ পাছত 3 a টো খালি আছে 3 কোড আছে b ত বহি আছে 3 কোড আহিব 3 টো a সুন্দৰকৈ আহি মিলি যাব গতিকে নিশ্চয় ক্লিয়াৰ হৈছে এফালে 7 5 কিমান এফালে 7 5 কিমান 7 5 পূৰণ কৰি মাল্টিপ্লাই কৰিম পূৰণ কৰিলে 7 5 গুণ কিমান কিমান হ'ব 7 5 গুণ এফালে 35 হ'ল এটো পালো উত্তৰটো তাৰ 5 3 গুণ কিমান 15 পালো তাৰ 3 2 গুণ কিমান 6 গতিকে ইজ দা কাৰেক্ট আনসাৰ 6:15:35 ইজ দা কাৰেক্ট আনসাৰ গতিকে নিশ্চয় ভিডিওটো ভাল লাগিছে মই ভাবো ভিডিওটো সুন্দৰকৈ সকলোখিনি কথা বুজি পাইছে আশা কৰিছো ভিডিওটোৰ পৰা যদি অকমান লভ কৰিছে নিশ্চয় ভিডিওটো লাইক কৰিব আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আগলৈ যাবলৈ অনুপ্ৰেৰণা প্ৰদান কৰিব যদি ভিডিওটো ভাল লাগিছে অন্তত ভিডিওটো আপুনি যদি বুজি পাইছে অংকগিটা আপুনি ক্লিয়াৰ বুলি সুন্দৰকৈ আপুনি কমেন্ট নকৰাকৈ নাথাকিব যদি বুজি পোৱা নাই আপুনি ডাইৰেক্ট এনসি বুলি লিখি দিব তেতিয়া মই ভাবো ক্যান্ডিডেটজনে বুজি পোৱা নাই মই পুনৰ দ্বিতীয়বাৰ ভালদৰে বুজাবলৈ চেষ্টা কৰিম আৰু যদি কিবা ভুল হৈছে আপোনাৰ লগৰ বন্ধু বুলি ভুলটো ক্ষমা কৰিব গতিকে ভিডিওটো ইমানে আছিল আজি গুৰুত্বপূৰ্ণ লেটেষ্ট ইনফৰমেশন জনাবলৈ চেষ্টা কৰিলো আকৌ কৈছে ভিডিওটো লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু চেনেল যদি প্ৰথম ভিজিট কৰি আছে আমাৰ চেনেলটিক সাবস্ক্ৰাইব কৰিব গতিকে অনুৰোধ কৰিছো আৰু কিবা মোৰ যদি ক্ষমা ভুল হৈছে আপোনাৰ লগৰ বন্ধু বুলি ভুলটো ক্ষমা কৰিব পৰৱৰ্তী পৰ্যায়ত শুদ্ধ কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ জয় অসম